বিজেপি যেতিয়া আমি আজি কংগ্ৰেছত নাই যদিও আমি তৃণমূল কংগ্ৰেছ যদি আমি সত্যটো ক'ব লাগিব যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল এই বিজেপিয়ে গোটেই গুৱাহাটীত আন্দোলন কৰি আৰু ক'ত গ'ল এতিয়া মেয়ৰ ক'ত গ'ল কৰ্পৰেশ্যন ক'ত গ'ল তেওঁলোকৰ মেনিফেষ্টত 1 নম্বৰত আছিলে দেখোন কৃত্ৰিম বানমুক্ত গুৱাহাটী আৰু বানমুক্ত অসম বিজেপিৰ ভিজন ডকুমেণ্টত আছিলে আমাৰ মুখ্যমন্ত্ৰীয়ে যে ইমান ডাংকুক মৰা কথাবিলাক কৈ থাকিব পাৰে তেওঁলোকে বানপানী এতিয়া ক'লৈ গ'ল তেওঁলোক গতিকে সেইকাৰণে আমি ধিক্কাৰ দিছোঁ এই চৰকাৰক আৰু তেওঁলোকে নিয়মমতে পদত্যাগ কৰিব লাগে তেওঁলোকে নিয়মমতে মিউনিচিপাল কৰ্পৰেশ্যনৰ এতিয়া কোনো কাম নাইকিয়া কাৰণ তেওঁলোকে টেক্স বঢ়াইছে টেক্সৰ উপৰি টেক্স বঢ়াইছে কিন্তু ৰাইজক তাৰ কোনো ছাৰ্ভিচ দিব পৰা নাই গতিকে সেইকাৰণে এখন অপদাৰ্থ এখন চৰকাৰ আৰু অপদাৰ্থ এখন কৰ্পৰেশ্যন আমি ধিক্কাৰ দিছোঁ আৰু আমি মুখ্যমন্ত্ৰীক এনেকুৱা ধৰণৰ ডাংকুক মৰা কথাবিলাক নক'বৰ কাৰণে আমি আহ্বান দিছোঁ লগতে ইয়াত আৰু এটা কথা মই সংযোগ কৰি দিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যে বিভিন্ন মামা কয় আমাৰ ল'ৰা ছোৱালীবিলাকে তেওঁ নিজে চেল্ফ ষ্টাইল মামা হৈ লৈছিলে এটা ব্ৰেণ্ড কৰিছিলে গতিকে এতিয়া আমাৰ অসমৰ এই নৱপ্ৰজন্মৰ তেওঁৰ ভাগিনবিলাকক আমি আজি আহ্বান কৰিব খুজিছোঁ আপোনালোকৰ যোগেদি যে তোমালোকৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামা তেওঁ এটা পগলা কুকুৰত পৰিণত হৈছে তেওঁ নিজেই কৈছে যে মই পগলা কুকুৰ মোক জোকাই নল'ব গতিকে তোমালোকৰ মামা এতিয়া পগলা কুকুৰ হৈছে তোমালোক চব ভাগিনবিলাক চব সাৱধানে থাকিবা পগলা কুকুৰে যেতিয়াই তেতিয়াই তোমালোকক কামুৰিব পাৰে আমি আপোনালোকৰ যোগেদি এই ভাগিনবিলাকক আমি আহ্বান জনাইছোঁ আৰু লগতে মামাৰ নামটো এতিয়া তোমালোকৰ মামা হৈ থকা নাই এতিয়া মামাৰ নামৰ আগত পগলা যুগ হ'ব পগলা মামা বুলি হ'ব গতিকে তোমালোকেও তেওঁক পগলা মামা বুলিয়ে সম্বোধন কৰে বিজেপিৰ চৰকাৰটো তেওঁলোকৰ হাতত কি আছে স্বয়ং দেশৰ গৃহমন্ত্ৰীজনে কৈছে যে অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ পুখুৰী খান্দিব লাগে পুখুৰী খান্দিলেই বানপানী নিয়ন্ত্ৰণ হ'ব গতিকে এইটোৱেই হৈছে তেওঁলোকৰ চিন্তা চৰ্চা অশোক সিংঘালে কি জানে তেওঁ কেৱল ব্যৱসায় কৰিব জানে তেওঁ কেৱল ব্যৱসায় কৰিব জানে নিজে বিল্ডাৰ মানুহ তেওঁ ব্যৱসায় তেওঁ কিমান অট্টালিকা বনাই আছে নবীন নগৰত আপোনালোকে জানে G+3 পাৰ্মিশ্যন কিন্তু তেওঁ সেই পাৰ্মিশ্যন ভায়লেট কৰি কেনেকৈ তেওঁ তাত 6 তলা ঘৰ বনাইছে বেছি 22 তলা কেনেকৈ বনাইছে গতিকে এইবিলাক হৈছে আদা বেপাৰী আপোনালোকে মানে জাহাজৰ কথা সুধিলে তেওঁলোকে কি ক'ব পাৰে